মানুহ হ'লে অকণমান মানুহৰ নিচিনা আচৰণ কৰিব লাগে, জীৱ জন্তুৰ দৰে নহয়। আচলতে জীৱ জন্তু আজিকালি অকণমান জ্ঞানী হৈছে মানুহতকৈ। প্ৰথমতে এই ভিডিঅ'টো চাই লওক। কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলা তোমালোকেও চাব গৈছা, তাইও চাবলৈ গৈছে। ইমান বেছি মানুহ, ইমান বেছি ভিৰ, ইমান বেছি ক্ৰাউড। তো ছোৱালী মানুহ কিবা প্ৰব্লেম হ'ব পাৰে, তাই এই ভিৰৰ মাজৰ পৰা আঁতৰি আহিব বিচাৰিছে। ছোৱালী এজনীক ইমান বেছি হেৰাছমেণ্ট, কোনোবাই ইমান বেছি জোকাইছে, ল'ৰাবিলাকে কিৰিলি দিছে, কোনোবাই পানী মাৰিছে, আৰু কোনোবা এজন ল'ৰাইটো তলৰ পৰা ৱাটাৰ বটল এটা ইমান বেছি ফ'ৰ্চত ছোৱালীজনীক মাৰিছে। তাই মূৰত তাই দুখ পাইছে, তাই কান্দিছে ছোৱালীজনীয়ে। চ' কিয় মানে কি এইবিলাক? আমাৰ অসমীয়া মানুহৰ পৰিচয় এয়াই নেকি? ছোৱালী এজনীক ইমান বেছি বেয়া ব্যৱহাৰ। আৰু চোৱা ভাইহঁত, মন্দিৰত গৈছা, কামাখ্যা মন্দিৰত গৈছা, মাক দৰ্শন কৰিব গৈছা, তাত ছোৱালী এজনীক এনেকুৱা ব্যৱহাৰ কৰিছা। মই আগতেও কৈছিলোঁ যে মানুহ হৈ জন্ম লৈছে যেতিয়া অকণমান মানুহৰ দৰে আচৰণ কৰিব শিকক। নাৰীক কেনেকৈ সন্মান কৰিব লাগে সেইটো অকণমান শিকক। কিমান দেশ বিদেশৰ পৰ্যটক অম্বুবাচী মেলালৈ আহে বা কামাখ্যা মন্দিৰলৈ আহে। চ' এই ভিডিঅ'টো এতিয়া ছ'চিয়েল মিডিয়াত ইমান বেছি মানে শ্বেয়াৰ হৈ গ'ল। এই ভিডিঅ'টো প্ৰথমতে নলবাৰীৰ এজন ল'ৰাই পষ্ট কৰিছে, এতিয়া ভিডিঅ'টো ডিলিট কৰিছে ইনষ্টাগ্ৰামৰ পৰা। চ' ভিডিঅ'টো ইমান বেছি ভাইৰেল হৈ গ'ল ছ'চিয়েল মিডিয়াত। এতিয়া আমাৰ অসমত কেনেকুৱা প্ৰভাৱ পৰিব? চ' মই সেইকাৰণে সকলোকে কৈছোঁ, অকণমান নিজৰ ব্যৱহাৰটো ভাল কৰক, নাৰীক সন্মান কৰিবলৈ শিকক। এনেকুৱা কাম অসমত থাকি নকৰিব।